আমি টিকিট ঘোষণা করার পিছত রাইজে উৎফুল্লিত হয় কুচুগৰ পৰা বাউৰাগুৰিলৈকে ৰেলী আমাক উৎসৱ অনুষ্ঠিত কৰিছে আমাৰ ৰাইজে। সেইকাৰণে পোনপ্ৰথমে মই আমাৰ দলৰ সভাপতি তথা বিটিআৰৰ কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়াক মই ধন্যবাদ জনাইছো। সকলো কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া, জিলা কমিটিৰ বিষয়ববীয়া, ব্লক আৰু প্ৰাইমাৰী দলৰ বিষয়ববীয়াসকলক আন্তৰিক শুভেচ্ছা জনাইছো আৰু কুচুগৰ সমষ্টিবাসী ৰাইজকো মই আন্তৰিক শুভেচ্ছা জনাইছো। মোক দ্বিতীয়বাৰৰ কাৰণে ইলেকশ্যন খেলাৰ কাৰণে সুযোগ দিলে আৰু মই ৰাইজক অনুৰোধ কৰিম, ৰাইজে পুনৰবাৰ আকৌ এবাৰ মোক জয়ী কৰি দি ৰাইজৰ আকাংক্ষা পূৰণ কৰিবলৈ সক্ষম দিয়ে। সেইকাৰণে মই আশাবাদী যে 22 তাৰিখ ছেপ্টেম্বৰত যেতিয়া নিৰ্বাচন হ'বলৈ গৈ আছে, 26 তাৰিখত ফলাফল পাব, আমি জিকিমে। এইবাৰ যিটো ৰাইজৰ সঁহাৰি UPPLৰ প্ৰতি, কিয়নো UPPL দল মানুহৰ দল আৰু ৰাইজৰ দল, কোনো জাতি জনগোষ্ঠীৰ দল, মানুহ আৰু ৰাইজৰ দল। সেইকাৰণে UPPLে সকলো জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰি আছে আৰু ইয়াত আমি শান্তি পিচ যিহেতু আনিছে বিটিআৰ অঞ্চলত, সেইকাৰণে সকলো জাতি জনগোষ্ঠীয়ে কৈ আছে যে UPPLক এইবাৰ আকৌ প্ৰমোদ বড়োৰ হাতত ক্ষমতাটো অৰ্পণ কৰিব, ক্ষমতাটো দিব। সেইকাৰণে অনাগত দিনত যাতে শান্তিৰে থাকিব পাৰে, উন্নয়ন যাতে হয়, এই লক্ষ্য লৈ সকলো ৰাইজে ভোট দিয়াৰ কাৰণে নিদি আছে। সকলোৰে নিজা নিজা পাৰ্টিৰ এটা সিদ্ধান্ত হয় আৰু দলীয়ভাৱে সিদ্ধান্ত লৈ টিকিট দিয়ে। আজি মোক দিলে UPPLে, দ্বিতীয়ভাৱে কাক বা দিলে, BJPয়েও কাক বা দিব, কংগ্ৰেছেও কাক বা দিব, এইটো বেলেগ কথা। ইলেকশ্যন 26 তাৰিখৰ ৰিজাল্ট পাব, 26 তাৰিখৰ পিছত আপোনালোকে গম পাব। 2020ত মই ইয়াতে জিকিছিলো, 2020 আৰু 2025 বহুত ডিফাৰেঞ্চ। আমি 2020ত চৰকাৰত নাছিল, চৰকাৰত আহি বহুত আমি কাম কৰিলো, তাৰ কাৰণে ৰাইজে আমাক ভোট নিদিয়াকৈ নাথাকে, আমাক ভোট দিবই।